এভৰিৱান কি খবৰ আপোনালোকৰ যেহেতু 9 মাৰ্চত আমি গাড়ীখন লৈছিলো মাজত মঙ্গলবাৰটো পৰাৰ কাৰণে পূজা পাতল কৰিব নোৱাৰিলো সেয়েহে আজি যেহেতু বুধবাৰ পূজা কৰিব কাৰণে ঘৰৰ সকলোবোৰ ওলাইছো যেহেতু মন্দিৰভাগ আমাৰ ঘৰৰ পৰা নিচেই কাষতে হয় আমি পূজা পাতল ইয়াতে কৰো আৰু নতুনকৈ মন্দিৰভাগ নিৰ্মাণ কৰি আছে কিন্তু এতিয়ালৈকে হোৱাগৈ নাই আৰু ধুনীয়াকৈ চাকি বন্তি আমি জ্বলাইছো বহুত দিনৰে আশা এটা আছিলে আমি গাড়ী এখন লোৱাটো কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদতহে আমি ইমানখিনি আগবাঢ়িব পাৰিছো আপোনালোকে মৰমবোৰ কমাই নিদিব এনেকৈ ধৰি ৰাখিব মৰমবোৰ যাতে আমি আকৌ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ কিছুমান মানুহে যে কয় ইমান সপোন সপোন দেখাটো বেয়া কথা কিন্তু একদমেই নহয় সপোন দেখিব লাগে মানুহে সপোন দেখিলেহে আপোনাৰ লাইফটোত আপুনি ছাকচেছ হ'ব পাৰিব আপোনাৰ লগত যদি বেকগ্ৰাউণ্ডত এজন ছাপৰ্টিভ মানুহ থাকে একদম আগবাঢ়ি যাবৰ কাৰণে লাইফটোত বহুত বেছিয়ে ইজি হৈ যায় আৰু কথা কৈ থাকোঁতে এইফালে বৰ্তাৰ পূজা কৰিও শেষ হ'লগে গাড়ীখনত এইফালে ৰছীডাল বান্ধি দিছে বাকী আপোনালোকে কমেণ্টত জনাব আপোনালোকে সপোন দেখি ভাল পায় নে নেপায় আজিলৈ আহিছোঁ বাই